গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আগন্তুক যি লয়াৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী শিক্ষক নিযুক্তি হ'ব সেই বিষয়ে এটা গুৰুত্বপূৰ্ণ বিষয় আকৌ আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকে সহযোগ কৰিব। এইকেইদিন আলোচনা কৰি আহি আছোঁ। আকৌ তেনেকৈ এটা বিষয় যিটো আকৌ চৰ্চা অব্যাহত আছে। প্ৰথমতে গ'ল CTET, তাৰপিছত গ'ল NCC, এইবাৰ আহিছে আকৌ DLEDৰ ফাইনেল ৰিজাল্টলৈকে। যিহেতু DLEDৰ ফাইনেল ৰিজাল্ট ঘোষণা হ'ল, তাৰপিছৰ পৰা আকৌ এতিয়া প্ৰাৰ্থীসকলৰ মাজত চিন্তা আহিছে। এতিয়া কেনেকুৱা চিন্তা বা কি সমস্যা সবিশেষ আলোচনা কৰিব বিচাৰিছোঁ, আপোনালোকে সহযোগ কৰিব। এতিয়া অসম চৰকাৰে যি লয়াৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰীত শিক্ষক নিযুক্তি বিজ্ঞাপন মুকলি কৰি দিম বুলি কৈ আহি আছে, যদিও এতিয়ালৈকে দিয়া নাই। কিন্তু তাৰ মাজে মাজে বিভিন্ন খবৰে প্ৰাৰ্থীসকলক হতাশগ্ৰস্ত কৰি তোলা যেন পৰিলক্ষিত হৈছে। বিশেষকৈ যোৱাকালি আকৌ DLEDৰ ৰিজাল্ট ঘোষণা কৰিলে, ফাইনেল ৰিজাল্ট ঘোষণা কৰিলে, যিটোৱে এতিয়া প্ৰাৰ্থীসকলক চিন্তনীয় কৰি তুলিছে। যিহেতু DLEDৰ ৰিজাল্ট ঘোষণা কৰিলে, এতিয়া আকৌ হাই কাট অফ যাব নেকি, এই লৈ আকৌ এতিয়া আলোচনা অব্যাহত আছে। তাৰ লগে লগে NCC যি চৰকাৰে 5% দিব বিচাৰিছে, সেইটোক লৈ চিন্তাত আছে। আৰু যি CTET হৈ গ'ল, তাৰ কাৰণেও প্ৰাৰ্থীসকলৰ চিন্তাত আছে যে এইসকল প্ৰাৰ্থীয়ে এতিয়া আগত পাছ কৰা প্ৰাৰ্থীসকলক নিযুক্তিৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব নেকি, সেই বিষয়ে এতিয়া বিভিন্ন চৰ্চা অব্যাহত আছে। গতিকে এতিয়া কথাটো হ'ল, হয় আমি এনেকুৱা ধৰণৰ খবৰ পাই আহি আছোঁ আৰু নোহোৱা নহয়। প্ৰথমতে আমি CTETৰ পালোঁ, যিহেতু CTETৰ ৰিজাল্ট দিলে, পাছ কৰা প্ৰাৰ্থীসকলে পালে। কেইদিনমান সেইটো বিষয়ৰ পৰা চৰ্চা আছিল যে CTET পাছ কৰা প্ৰাৰ্থীসকলে এইবাৰ নিযুক্তি প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব বা তেওঁলোকৰ কাৰণে কাট অফ যাব। হয় আমি জানো নোহোৱা নহয়, কিছু অলপ হ'লেও পাৰ্চেণ্ট হাই যাব সেইটোৰ কাৰণে, কিন্তু ইমান বহুত বেছি নহয়। আমি প্ৰত্যেকেই জ্ঞাত যে এইবাৰ CTET বহুত বেছি প্ৰাৰ্থী পাছ কৰা নাই। আৰু যিসকলে পাছ কৰিছে তেওঁলোকৰ যে আপোনালোকতকৈ মাৰ্ক বেছি থাকিব সেইটোও কথা নহয়। এনে আৰু কথাবোৰ ভাবি থাকিলে মনটো বেয়া লগাটো স্বাভাৱিক। আমি কিছুমান বস্তু যুক্তি সহকাৰে যদি চাওঁ, তেতিয়াহ'লে কেতিয়াও সেই CTETে প্ৰভাৱ পেলাব নোৱাৰে বহুত বেছি। হয় ক'ৰবাত আপোনাতকৈ এজন বা দুজনে মাৰ্ক বেছি পাব পাৰে, সেইবুলি যি কাট অফ ইমান হাই যাব তেনেকুৱা কোনো কথা নাই, আৰু নাযায়ো। আৰু ধৰি লওক 2000 প্ৰাৰ্থী পাছ কৰিছিল অসমত প্ৰায়, এইটো মই সঠিককৈ ক'ব পৰা নাই, ধৰি লৈছোঁ আমি 2000 পাছ কৰি। তাৰে একাংশ প্ৰাৰ্থী আছিল BEDৰ, গতিকে BEDৰ প্ৰাৰ্থীসকলেতো LPত এপ্লাই কৰিব নোৱাৰে। আৰু যিসকলে পাৰিব তেওঁলোকতো অকল আপোনাতকৈ যে মাৰ্ক বেছিকৈ পাব সেইটো ক'ত লিখা আছে। সেইকাৰণে আপোনালোকৰ নিজৰ মাৰ্কৰ ওপৰত আপোনালোকে বিলিভ ৰাখিব লাগিব। CTETে কেনেকৈ প্ৰভাৱ বহুত বেছি পেলাব আপুনি নিজে অলপ অনুমান কৰিবচোন। তাৰ কিছুদিন পিছতে আকৌ চৰকাৰে কেবিনেট সিদ্ধান্ত ল'লে নিযুক্তি প্ৰক্ৰিয়া সলনি কৰাৰ, আৰু সলনিও কৰিলে। তাৰ কাৰণে NCCৰ বা আদাৰ যিখিনি স্পৰ্টছ বা কালচাৰ আছে তাৰে কাৰণে 5% ধৰিছে। সেইটো কাৰণে এতিয়া অব্যাহত আছে আলোচনা বা সমস্যাই দেখা দিয়া বুলি বহুতে ভাবি আছে, বা বহুতে ভাবি আছে কাট অফ। যোৱাকালি মই NCCৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ, তাতেও কৈছিলোঁ যে NCCয়ে প্ৰভাৱ নেপেলায়, সেইটো আগৰ পৰাই NCC আৰু স্পৰ্টছ বা কালচাৰৰ ওপৰত চৰকাৰে মাৰ্কছ দি আহি আছিল। কিন্তু আমাৰ যি ৰিক্ৰুটমেণ্ট প্ৰচেছটো চেঞ্জ হৈছিল, প্ৰথমতে তাতে মাৰ্ক দিয়া নাছিল। LPত 90% ধৰিছিল আৰু গ্ৰেজুৱেশ্যন 100% ধৰিছিল। কিন্তু তাত NCC স্পৰ্টছ বা কালচাৰৰ মাৰ্কবোৰ ধৰা নাছিল। এতিয়া যিহেতু কিবা সিদ্ধান্ত হ'ল তাত মাৰ্ক দিয়াৰ কাৰণে, আৰু সেই মাৰ্কটো দিয়াৰ লগে লগে বহুতে ভাবি আছে যে কাট অফ বহু হাই হ'ব বা তেওঁলোক পাবলৈ আশা কৰাটো নাপাব। গতিকে সেইসকল প্ৰাৰ্থীক মই ক'ব বিচাৰিছোঁ যে NCCৰো বহুত বেছি প্ৰাৰ্থী নাই। আমি আগৰ যিবিলাক মেৰিট লিষ্ট আছে সেইবিলাক চালে আমি বুজি পাম বা দেখা পাম যে NCC খুব কম সংখ্যক প্ৰাৰ্থীৰে আছে, বা আদাৰ স্পৰ্টছ বা কালচাৰ এইবিলাক যিবোৰ চাৰ্টিফিকেট এইবিলাক ডিষ্ট্ৰিক্ট লেভেল হ'লেতো নহয়, কাৰণ এইবিলাক হ'ব নেশ্যনেল পৰ্যায়ৰ বা ৰাজ্যিকৰ পৰা গৈ নেশ্যনেল পৰ্যায়ত অংশগ্ৰহণ কৰা হ'ব লাগিব। আৰু NCCৰো B আৰু C চাৰ্টিফিকেট থকা হ'ব লাগিব। গতিকে ইমান বহু বেছি প্ৰাৰ্থী NCCৰ কাৰণেও নাই। গতিকে সেইটো ফালেও আপোনালোকে চিন্তা নকৰিব, ইমান কাট অফ কেতিয়াও নাযায়। যিখিনি যাব লগা আছে সেইখিনি হয়, তাতকৈ 1% বা 2% হয়তো অলপ বেছি হ'ব পাৰে, সেইটো নকওঁ, কিন্তু নহ'বও পাৰে NCCৰ কাৰণে। NCC চাৰ্টিফিকেট নথকা বুলি মই নকওঁ, কিন্তু আছে বহু সংখ্যক প্ৰাৰ্থীৰে আছে। কিন্তু যিসকল প্ৰাৰ্থী আছে তাৰে আধা সংখ্যক প্ৰাৰ্থীয়ে টেট পাছ কৰা নহয়। আমিও লগ পাই থাকোঁ NCC পাছ কৰা, বা আজি যিহেতু NCC বহুতেই ধৰি লয় ডিফেন্সত যোৱাৰ কাৰণে
ভাবি লয়। গতিকে সেইসকল প্ৰাৰ্থী টেট পাছ নকৰিবও পাৰে বা বহুত সংখ্যক প্ৰাৰ্থী NCC নাই। যদি আমি চাবলৈ যাওঁ নাই বুলি ক'লেও ভুল নহয়। 100জনৰ ভিতৰত বা এজন বা দুজনহে ওলাব পাৰে NCC বা কালচাৰ বা স্পৰ্টছৰ। গতিকে সেইটোক লৈ আপোনালোকে বেছি চিন্তা নকৰিব। ইমান কাট অফ কেতিয়াও নাযায় সেইটোক লৈ, আৰু আপোনাৰ মাৰ্কটোক লৈ আপুনি নিজে বিলিভ ৰাখিব লাগিব। এতিয়া হোৱা আকৌ এটা নতুন সমস্যা মানে কি অব্যাহত আছে আলোচনা, সেইটো হ'ল DLEDৰ ৰিজাল্ট ঘোষণা কৰিলে। এইটোতো আৰু বহুত বেছি মানে চৰ্চা আছে যে এইবাৰ আকৌ মানে তেওঁলোকৰ কাৰণে হাই কাট অফ যাব। এতিয়া কথাটো এনেকুৱা ধৰণৰ সমস্যা সৰু সুৰা আহিয়ে থাকিব। যেতিয়ালৈ বিজ্ঞাপন নহয় তাৰ মানে এটা এটাকৈ আহিয়ে থাকিব। DLEDৰ ৰিজাল্ট ঘোষণা কৰিলে, NCCৰ মাৰ্ক দিলে, তাৰপিছত আপোনাৰ CTET পাছ কৰাসকলে এপ্লাই কৰিব পাৰিব। গতিকে এনেকুৱা ধৰণৰ আৰু হয়তো কিবা নহয় কিবা এটা আহি থাকিব। গতিকে এনেকুৱা ধৰণৰ সমস্যাবোৰ আহি থাকিব, আপোনাৰ মনবোৰ বেয়া লাগি থাকিব। কিন্তু মই ক'ব বিচাৰোঁ যে DLED পাছ কৰা প্ৰাৰ্থীসকলে, যিসকলে এইবাৰ DLED পাছ কৰিলে, প্ৰত্যেকেই জানো টেট পাছ কৰিছে? আপুনি নিজে ভাবকচোন এবাৰ। যিসকলে DLED পাছ কৰিলে প্ৰত্যেকে জানো টেট পাছ কৰিছে? কোনোবাটো নকৰিবও পাৰে, বা ধৰিলে চবেই পাছ কৰিলে। যিসকলে পাছ কৰিছে প্ৰত্যেকৰে মাৰ্কবোৰ জানো আপোনাতকৈ বেছি থাকিব? আপুনি নিজে কল্পনা কৰকচোন। গতিকে এনে আমি কিছুমান সমস্যা নিজে জাপি লৈ আছোঁ, বা নিজে আমি মানে কি চিন্তা কৰি মানে কি হতাশ হৈ আছোঁ। এইবিলাকৰ ওপৰত হতাশ হোৱাৰ কোনো পৰিলক্ষিত নাই। DLED পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণেই যে হাই কাট অফ যাব তেনেকুৱা কোনো কথা নাই। DLED পাছ কৰা প্ৰাৰ্থীসকলৰ মাৰ্কটো আপোনাতকৈ কম থাকিব পাৰে। CTET পাছ কৰা প্ৰাৰ্থীসকলৰ যদি মাৰ্ক আপোনাতকৈ বেছি থাকে, DLED পাছ কৰা প্ৰাৰ্থীসকলৰ মাৰ্কটো যদি আপোনাতকৈ বেছি থাকে, NCCটো NCCয়ে। গতিকে তেনেকৈ যদি আপুনি নিজকে দুৰ্বল বুলি ভাবি থাকে, আপোনাৰতো মন বেয়া লগাটো স্বাভাৱিক। আৰু এইটো গতিকে কেতিয়াও যুক্তিসংগত নহয়। DLED পাছ তেওঁলোকে টেট পাছ কৰিছিল, DLEDৰ কাৰণে এপ্লাই কৰিব, এতিয়া DLED পাছ কৰি এপ্লাই কৰিব পাৰিব। হয়, তেওঁলোকে টেট পাছ কৰিছে হয়, কিন্তু তেওঁলোকৰ মাৰ্কবিলাক যে ইমান বেছি হাই হ'ব, বা তেওঁলোকে DLED পাছ কৰিলাক বুলি যে তেওঁলোকৰ মাৰ্কবিলাক বহুত পাব তেনেকুৱা কোনো কথা নাই। কিছুমানতো মাৰ্ক আপোনাতকৈ বহুত কম পাইছে। কোনোবাই এজন বা দুজনে পালাক বুলি যে হাই কাট অফ যাব তেনেকুৱা কোনো কথা নাই। গতিকে ইমান আমি বহুত বেছি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। নিজৰ মাৰ্কৰ ওপৰত বিলিভ ৰাখক। কাট অফ ইমান বেছি যিমান ভাবি আছোঁ সিমানো হাই নাযায় বা সিমানো কম নাযায়। আমি যিহেতু এতিয়ালৈকে বিজ্ঞাপন মুকলি কৰি দিয়াই নাই, পোষ্ট কিমান দিয়ে, পোষ্ট দিয়াৰ পিছত আমি গম পাম যে কাট অফ হাই হ'ব বা কম হ'ব। কাট অফটো মাজতে থাকিব, বেছি নাযায় বা বেছি কমো নাযায়। গতিকে এতিয়াই আমি কাট অফ বহুত বেছি যাব, বহুত কম যাব, সেইবাৰ আমি আলোচনা কৰি নিজৰ মনটো বেয়া কৰাতকৈ আমি যিহেতু সময় আছে, আমি শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীক লগ কৰি বা মন্ত্ৰী বিধায়কৰ থ্ৰুদি লগ কৰি পদ বৃদ্ধি কৰাৰ কাৰণে যোজা কৰিব লাগে, নতুবা সোনকালে বিজ্ঞাপন মুকলি কৰি দিয়াৰ কাৰণে মানে কি চেষ্টা কৰিব লাগে। তাকে নকৰি আমি নিজৰ মানে কি কাট অফক লৈ চিন্তা কৰি আছোঁ। আপোনাৰ কাট অফ বা আপোনাৰ মাৰ্কটো কম থাকিলেও আপুনি বঢ়াব নোৱাৰে, বা বেছি থাকিলেও আপুনি কমাব বা কোনো নিব নোৱাৰে বা কমাব নোৱাৰে। গতিকে আপোনাৰ যিটো পাৰ্চেণ্ট আছে সেইটো পাৰ্চেণ্ট থাকিব এতিয়া CTET নিদিয়ালৈকে। আৰু CTET দিয়াৰ লগে যে আপোনাৰ মাৰ্কটো কমিব বা বাঢ়িব ক'ত লিখা আছে? গতিকে এনেকুৱা ধৰণৰ অযথা আমি কিছুমান মানে কি সমস্যা আমি নিজে নিজে জাপি লৈ আছোঁ। আমি গ্ৰুপবিলাকত চাই থাকোঁ, কিন্তু সেইবিলাকৰ পৰা আপুনি আঁতৰি থাকক। DLEDটো যিহেতু এতিয়া ঘোষণা কৰিলে, প্ৰত্যেকে জানো টেট পাছ কৰা আছে? আপুনি নিজে ভাবকচোন এবাৰ। আৰু যদিহে পাছ কৰিয়ে আছে, প্ৰত্যেকৰতো মাৰ্কটো আপোনাতকৈ প্ৰত্যেকৰ জানো বেছি হ'ব? ইমানে আপোনালোকৰ মানে কি মাৰ্কটো কম নেকি? নিজৰ মাৰ্কৰ ওপৰত বিলিভ ৰাখক। পোৱা নোপোৱাটো পিছৰ কথা, যে মোৰ এইখিনি মাৰ্ক আছে মই পামেই, সেনেকৈ মানে কি দৃঢ়তাৰে মানে ভাবি লওক মনক, মোৰ মাৰ্ক আছে, মই কাৰো লগত মোৰ নিজৰ মাৰ্কটো তুলনা নকৰোঁ, মই পামেই। মানে এনেকুৱা ধৰণৰ ভাল মানে অকল যদি নিগেটিভটোৱে চিন্তা কৰি থাকে আপোনালোকৰ মন বেয়া লগাটো স্বাভাৱিক। কেতিয়াবা পজিটিভটো চিন্তা কৰিব লাগে। গতিকে আপোনালোকে মই যিটো ক'লোঁ যে পদ বৃদ্ধি কৰাৰ কাৰণে আৰু বিজ্ঞাপন সোনকালে মুকলি কৰি দিয়াৰ কাৰণে হেঁচা প্ৰয়োগ কৰক, যেনেকৈ আছে। এইবিলাকৰ মাথা মাৰি থাকি একো লাভ নাই। যি হ'ব লগা আছে হ'বই, ভালেই হ'ব, সকলোৰে কাৰণে ভালেই হ'ব। গতিকে এইখিনিয়ে। DLEDে কোনো বেছি প্ৰভাৱ নেপেলায়, CTETও কোনো বহুত বেছি প্ৰভাৱ নেপেলায়, NCCও কোনো বহুত বেছি প্ৰভাৱ নেপেলায়। আপোনালোকে NCCৰ কাৰণে আগৰ যিবিলাক মেৰিট লিষ্ট তাতে চাবচোন কাৰ কিমান NCC আছে। NCCৰ থ্ৰুদি কেইজনে চাকৰি পাইছে, ক'ৰবাত এজন বা দুজনে দেখাব, ক'ৰবাততো দেখাই নাপাব জিলাত। গতিকে এইবিলাক আপোনালোকে মাথা মাৰি নাথাকিব, নহ'লে আপোনালোকৰ বিজ্ঞাপন ওলোৱালৈকে আৰু মাথাটো বেয়া হৈ যাব বা মানসিকভাৱে অশান্তি পাই থাকিব। গতিকে বেলেগ কামত নিয়োজিত হৈ থাকক, আৰু যিমান পাৰে সিমান মানে কি মন্ত্ৰী বিধায়কক লগ কৰক, শিক্ষামন্ত্ৰী ডাঙৰীয়াকো লগ কৰাৰ চেষ্টা কৰক, কৰি কিনে আমাৰ যি সমস্যা আছে সেইখিনি উত্থাপন কৰক, তেতিয়া আমি সফল হ'ব পাৰিম। আৰু এনেকুৱা ধৰণৰ সমস্যাবোৰ আহিয়ে থাকিব। আজি DLED ওলাল, কালি আকৌ বেলেগৰ ৰিজাল্ট দিব।
কিন্তু সেই বুলি যি কাট অফটো ইমান হাই যাব আপোনাতকৈ বহুত বেছি প্ৰত্যেকেই পাব বা প্ৰত্যেকেই DLED পাছ কৰিছে টেট পাছ সেইটো কোনো কথা নাই গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব নাপাহৰিব আজিলৈ সামৰণি মাৰিছোঁ আৰু যিহেতু আজি ঐতিহাসিক আমাৰ ভাৰতবৰ্ষৰ কাৰণে এটা শুভ দিন বুলিয়ে ক'ব লাগিব বিশ্বকাপ ফাইনেল আজি আশা কৰোঁ প্ৰতিজন ভাৰতীয়ৰ আশা সপোন আজি বাস্তৱত ৰূপায়িত হওক 12 বছৰৰ অন্তত পুনৰবাৰ ফাইনেলত অৱতীৰ্ণ হৈছে ভাৰত গতিকে অষ্ট্ৰেলিয়াক পৰাজিত কৰি ভাৰতবৰ্ষই সেই 120 কোটি ভাৰতীয়ৰ সপোন পূৰণ কৰক তাৰে আশাৰে আমি আহমেদাবাদলৈ আমি টিভিৰ জৰিয়তে বা মোবাইলৰ জৰিয়তে আমি যাম ঘৰৰ পৰা উপভোগ কৰিম ঠিক আছে বাৰু আজিলৈ সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম